যিসকল দাদা বাইদেউসকলে ভাবি আছে তেওঁলোকে ব্যক্তিগত হিচাপে ব্ৰইলাৰ ফাৰ্মিং কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে যিহেতু এইটো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে আৰু যদি আমি ব্যক্তিগত হিচাপে যদি ব্ৰইলাৰ ফাৰ্মিং কৰোঁ কোনো কোম্পানীৰ লগত ৰিলেটেড নাথাকাকৈ যদি আমি পাৰ্চনেলি যদি ব্ৰইলাৰ ফাৰ্মিং কৰোঁ পিছলৈ আমাৰ কেনেধৰণৰ অসুবিধা আহে আৰু সেইটো সময়ত আমি কেনেকুৱা ডিচিশ্যন ল'ব লাগে এইবিলাক গোটেই সবিশেষে কিন্তু মই এইটো ভিডিঅ'টোতে আপোনালোকক দিব গৈ আছোঁ আৰু তাৰ উপৰিও পিছলৈ কিহত আপোনাৰ সমস্যা আহিব আৰু লাভ হয়নে এইবিলাক গোটেই সবিশেষে নমস্কাৰ ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰ আৰু এবাৰ ৱেলকাম জনাইছোঁ প্ৰিয় ফাৰ্মাৰসকল। আজি এইটো এনে এটা টপিকৰ ওপৰত যিহেতু ভিডিঅ'টো বনাব ওলাইছোঁ কাৰণ যিসকল ফাৰ্মাৰসকলে যিসকল নতুন ফাৰ্মাৰসকলে ব্যক্তিগত হিচাপে যদি ভাবি আছে ব্যক্তিগত 100 200 কিছুমানে 300 এনেদৰে যদি কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে কিন্তু এইটো ভিডিঅ' তেওঁলোকৰ কাৰণে স্পেচিয়েলিষ্টকে বনোৱা হৈছে প্ৰিয় ফাৰ্মাৰসকল। আৰু তাত সমস্যা ক'ত ক'ত আহি পৰিব আৰু সেইটো সময়ত আমি কেনেধৰণৰ ষ্টেপটো ল'ব লাগিব সেইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টো দিব গৈ আছোঁ। আৰু এইটো ভিডিঅ'টো ৰিজন এটাই হয়, যোৱাকালি যোনটো দাদাই মোক যোৱাকালি ফোন কৰিছিলে কিন্তু মই গুৱাহাটীৰ পৰা আহি আছিলোঁ, ড্ৰাইভিঙত আছিলোঁ, ড্ৰাইভিঙৰ কাৰণে মই ফোনটো উঠাব নোৱাৰিলোঁ, তাৰ কাৰণে চৰি। আৰু মই আজি ৰিচেণ্টলি তাৰপিছত মই কিন্তু ফোন কৰিছিলোঁ, নট ৰিচিভেবল এনেদৰে কৈছে। আৰু আজি মই অলপ আগত তেওঁলোকৰ লগত যিহেতু কথা পাতিলোঁ, তেওঁলোকে নতুনকৈ 200টা মুৰ্গীয়ে যিহেতু আৰম্ভ কৰিম বুলি কৈছে, খুবেই ভাল লাগিছে। তেওঁলোকে ট্ৰেডত কেনেধৰণে পিছলৈ গৈ মানে অসুবিধা হ'ব সেনেধৰণে ট্ৰেডত কিবা সমস্যা হ'ব নেকি তেওঁলোকে সোধাৰ কাৰণে মই এইটো স্পেচিয়েল তেওঁলোকৰ কাৰণেও যিহেতু এইটো ভিডিঅ'টো স্পেচিয়েলি বনাইছোঁ। আৰু তাৰ উপৰি সকলোৱে যিসকলে ভাবি আছে কৰিম বুলি 100টা 200টা তেওঁলোকৰ কাৰণেও কিন্তু এইটো ভিডিঅ' বহুত লাভদায়ক হ'ব। এতিয়া বৰ্তমান চিটুৱেশ্যন বৰ্তমান যিসকলে আগত যদি আপোনাৰ মুৰ্গী 200টা যদি 100টা 200টা মুৰ্গী যদি আপোনালোকে ফাৰ্মত ভৰাই কিনে যদি আপোনালোকে ধুনীয়াকৈ কৰি আহি আছে, বৰ্তমান ৰেটৰ চিটুৱেশ্যন বৰ্তমান ৰেট একেবাৰে পানী। এতিয়া আপোনালোকক মই কেনেধৰণে বৰ্তমান ৰেট কিয় পানী বুলি কৈছোঁ কাৰণ বহুত কম ৰেট আহিছে, কাৰণ ঈদ গৈছে, ঈদতো এবাৰ ৰেট অহা নাই, ঈদৰ পিছত আজি 2 দিন হ'ল তথাপিও ৰেট একেবাৰে উঠা নাই। আপোনাৰ 97 95 110 105-10লৈকে ওপৰত গৈছে, 2 কেজি প্লাছ 2 কেজি 300 400 মাল এনেধৰণে গৈছে। আৰু যিবিলাক 1 কেজি 800 900 এভাৰেজৰ মাল সেইটোতে একেবাৰে ডাউনত 97 98 ৰিচেণ্টলি কালি পৰহি গৈছে। এতিয়া যদি আমাৰ প্ৰাইভেটলি যদি কিছুমানে যদি পুহি ৰাখিছে এইটো ডেটত যদি তেওঁলোকে ডাঙৰ কৰি ৰাখিছে তেওঁলোকে এতিয়া চেল নকৰিব, প্লিজ নকৰিব, কাৰণ আপোনালোকে ৰাখি দিব আৰু 2 দিনমান চাই লওক, কিন্তু ৰেট উঠা চান্সেছ 100% আছে। কাৰণ ৰ'দ হয়, গৰমত এনেও আপোনাৰ প্ৰডাকশ্যন এনেও কম হয়। এতিয়া প্ৰাইভেটলি কৰোঁতে কিন্তু বহুত টকা খৰচ আহে আৰু এদিন ৰাখিবলৈ আমাৰ বহুত গাত লাগে, কাৰণ এটা মুৰ্গীয়ে বহুতখিনি দানা খাই দিয়ে, তাৰ কাৰণে পিছলৈ লছ হ'ব নেকি এনেধৰণেও এটা ভয় এটা থাকে। এতিয়া আমি যদি প্ৰাইভেটলি যদি 100 200টা যদি মুৰ্গী আমি লৈ যদি পোনপ্ৰথমে যদি আৰম্ভ কৰোঁ সেইটো সময়ত কেনেকুৱা ষ্টেপ ল'ব লাগে, কেনেকুৱা মানে আপুনি সদায় খৰচ সদায় কমাই কৰিব লাগিব, কমাই কৰি কিনেহে আপুনি লাষ্টত গৈ যদি অলপ হাই ৰেটত যদি বেচিব পাৰে তেতিয়াহে আমাৰ লাভ হ'ব। আমাৰ ব্যক্তিগত যিমানখিনি আছিলে, ব্যক্তিগত যিমান আগতে কোম্পানী নহাৰ আগতে ব্যক্তিগত যিবিলাক মানুহবিলাকে দাদা বাইদেউসকলে যিসকলে আমাৰ গাঁৱতো আছিলে আগতে, তেওঁলোকে 100 200টা এনেদৰে মুৰ্গী পালন কৰিছিল। সেইটো সময়ত খুবেই লাভ আছিল, সেইটো সময়ত কোম্পানী নাছিলে, কোম্পানী নথকাৰ কাৰণে তেওঁলোকে যিকোনো মানে ৰেট তেওঁলোকে নিজে লগাই কিনে নিজে চেল কৰিব পাৰে। এতিয়া বৰ্তমান চিটুৱেশ্যনত এতিয়া কোম্পানী এভেইলেবল, গোটেই গাঁৱে ভূঞে আপোনাৰ গোটেই চাইডে আপোনাৰ গোটেই কোম্পানীয়ে ভৰি আছে। কোম্পানী যেতিয়া আপোনাৰ কোম্পানী চাৰিওফালে ভৰি থাকে তেতিয়া মাল প্ৰাইভেট যিবিলাকে প্ৰাইভেট 100 200টা কৰিছে তেওঁলোকৰ দানাৰ কষ্টিং আৰু নিজৰ হাজিৰা যদি হিচাপ কৰিব যায় তেতিয়া একেবাৰে নুপুচাৰ কাৰণে যিবিলাক পাৰ্চনেলি প্ৰাইভেট কৰাসকল একেবাৰে ফাৰ্মবিলাক বন্ধ কৰি কিনে এতিয়া ডাইৰেক্ট কোম্পানীৰ লগত জড়িত হৈ এতিয়া ফাৰ্ম কৰিবলগীয়া হৈছে, কন্ট্ৰেক্ট ফাৰ্মিং কৰিবলগীয়া হৈছে। এতিয়া
আৰু এনে এনে জাগাও আছে যেনেধৰণে মই গৈছিলোঁ সিফালে দক্ষিণ চাইডে আমাৰ দক্ষিণ চাইডে কাৰ্বি আংলঙত গৈছিলোঁ সেইটো চাইডত একেবাৰে মুৰ্গী একেবাৰে কম মানে আমাৰ ইয়াৰ পৰা মানে তাত কোম্পানী যোৱাই নাই সেইটো কাৰণে সেইটো জাগাত কিছুমানে 100 200টা 300টা 500 চৰাই লৈও আমাৰ এই জাগিৰোডৰ পৰাই পোৱালি দানা লৈ গৈ হলেও তেওঁলোকে চেল কৰি কিনে নিজে ডাঙৰ কৰি কিনে নিজৰ গাঁৱে ভূঞে বেছি তেওঁলোকে ভাল এটা টকা মুনাফা কৰিব পাৰি আছে কিন্তু আমাৰ এইটো সাইডৰ বেপাৰীবিলাক যায় কিন্তু খুবেই কম কাৰ্বি আংলঙত হেনে এটা দেখা পাইছো এতিয়া এইটো সময়ত আমাৰ পিছলৈ কেনে ধৰণৰ অসুবিধা হয় আপোনালোকে গুটে এটা দানা পানী দানাটো প্ৰথম চাব এতিয়া বৰ্তমান যদি মুৰ্গী ৰেট কমিছে যদি এতিয়া কিছুমানে যদি পোৱালি খুমাম বুলি ভাবিছে আপোনালোকে একেবাৰে হাই কোৱালিটিৰ পোৱালি একেবাৰে নভৰাব কিয় নভৰাব কৈছো কাৰণ এতিয়া গৰম যিহে গৰম আছে যদি আপুনি ইষ্টাৰ্ন নাইবা লটাছৰ পোৱালি যদি ভৰাই সেইবিলাক বহুত হাই কোৱালিটিৰ পোৱালি হয় সেইবিলাক পোৱালি ঠাণ্ডাৰ কাৰণে হয় কিন্তু আপোনালোকক কিছুমানে ক'ব এইটো পোৱালি ভৰাই লওক ইয়াৰ গ্ৰোথো ভাল আৰু আপোনালোক কম কম সময়ৰ ভিতৰত বহুত ওয়েট দিব নোহোৱা নহয় এইটো ময়ো ভাবো বহুত ভাল কিন্তু হিট ষ্টক হোৱাৰ চান্সেস বহুত বেছি কাৰণ যেতিয়া মুৰ্গীৰ গ্ৰোথ বেছি হয় মুৰ্গীবিলাক যেতিয়া বেছি মানে বেছি যেতিয়া ওয়েট বিলাক বেছি হৈ যায় তেতিয়া মুৰ্গীবিলাক যদি আপুনি ম্যানেজমেন্ট যদি অলপ 1 ইঞ্চো যদি ফলস হয় তেতিয়া হলে অটোমেটিকলি মুৰ্গীটো হিট ষ্টক হোৱাৰ চান্সেস থাকে কাৰণ আমাৰ যেটো অসমত এনে ধৰণে হয় কেতিয়াবা ৰ'দ দিলে একেবাৰে ৰ'দ দিয়ে বহুত হিট হৈ যায় হিউমিডিটি পাৱাৰটো বহুত বাঢ়ি যায় তাৰ লগে লগে হিট ষ্টক হোৱাৰ চান্সেস আমাৰ ফাৰ্মত হৈ যায় এতিয়া সেইটো কাৰণে আপোনালোকে একেবাৰে হেভি কোৱালিটি একেবাৰে নভৰাব ঠাণ্ডা দিন হোৱাদিন আপোনাক মই নিজে কলো হয় সেইটো পোৱালিয়ে ভৰাব এতিয়া আপুনি কোনটো পোৱালি এতিয়া আপুনি বাছনি কৰিব কপ পেটৰ কপ 400 ৰ পোৱালি কপ 400 DY এটা আছে কপ 400 আছে কপ আৰু রোজ বিটৰ পোৱালি এতিয়া গৰম দিনত যদি আপুনি ম্যানেজমেন্ট যদি ভাল কৰে বোর্ডিং ম্যানেজমেন্ট যদি ভাল কৰে সেইটো পোৱালিও একেবাৰে বেয়া নহয় আৰু সেইটো পোৱালিৰ ৰেটও আপোনাৰ কম আৰু মুৰ্গী যোনটো মৰ্টেলিটি সংখ্যা একেবাৰে কম হয় বৰ্তমান আপোনাৰ গৰম দিনত কিন্তু আপোনালোকক মই মানে আগতে মই নিজে প্ৰাইভেটলি কৰিছো সেইকাৰণে আপোনালোকক মই সাজেষ্ট কৰো কপ 400 নহবা কপ 4 DY ৰ পোৱালি ভৰাক সেইটো একেবাৰে খুবেই ভাল মিডিয়াম ইমান বেয়া নহয় আমাৰ কোম্পানীও যেটো প্ৰিমিয়াম কোম্পানী আৰু বাকি কোম্পানী কেটাও কপ 400 ৰ পোৱালিয়ে তেওঁলোকে দি আছে আৰু কিছুমান কোম্পানীয়ে আপোনাৰ রোজ বিটৰ পোৱালিয়ে দিছে যোনটো আইডি কোম্পানীয়ে এতিয়া যিসকলে 200-300 যোনটো পোৱালি যদি লৈ তেওঁলোকে আৰম্ভ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে মই বিশেষকৈ কৈছো তেওঁলোকক মই 200 নহয় 100 ৰ পৰাই আৰম্ভ কৰক আপুনি অভিজ্ঞতা লওঁতে আপোনাৰ 100 ৰ পৰাই যদি লছ হলেও আপুনি কমে লছ হওক একেবাৰে 200-300 নকৰিব একেবাৰে যদি আপুনি যদি কোম্পানী ফাৰ্মিং যদি কৰি কেনে যদি আপোনাৰ এক্সপেৰিয়েন্স আছে তেনে হলে আপুনি 200টা কি 500টা কৰিলেও মই ভাবো একো লছ নহব এতিয়া আপুনি ফার্ম বনাব লাগিব আপনি 200টা পরে এটা মুরগির কারণে আপনি মিনিমাম 1.5 স্কয়ার ফুট লাগিবই এইটো আপোনালোকে বৰ্তমান গৰম দিনত অংগ কৰি ৰাখিব সেইটো অনুসৰি আপোনালোকে 100-200টা যিমান মুৰ্গী হয় সেইটো হিচাপে আপোনালোকে ঘৰটো বনাই লব পৰাপক্ষত আপোনালোকে খেৰৰে বনাক নহলে খেৰ নহলে ধানৰ কিবা কিবি এইটো আনি কেনে হলেও ওপৰত বিৰিনা চিৰিনা চাউনি দি হলেও ওপৰত তিৰপাল লগালেও ধুনিয়াকে চলিব আৰু আপোনালোকে বায়ো সিকিউৰিটি মেইনটেইনটো একেবাৰে ৰাখিব আৰু প্ৰাইভেটলি যেতিয়া কৰে তেতিয়া আপোনালোকে দানা আপোনালোকে কিন্তু ভাল দানা কিনি খুৱাব একেবাৰে লো কোৱালিটিৰ দানা নুখুৱাব যদি আপোনালোকে একেবাৰে লো কোৱালিটিৰ দানা খুৱাই আপোনালোকৰ মুৰ্গী একেবাৰে পাখিহে বেছি গজিব পাখি বেছি হয় এনে এইটো সিচুৱেশনত ভুগিছো সেইটো কাৰণে আজি মই ডাইৰেক্টলি কৰিব পাৰিছো পাখি বেছি হয় পিছত ওয়েট আপোনাক নিদিব সেইকাৰণে পৰাপক্ষত কোৱালিটিয়ে থাকক ভাল দানাই আপোনালোকে কিনি আনক প্ৰি স্টেটাৰ তাৰপিছত গ্ৰোৱাৰ তাৰপিছত ফিনিচাৰ আপোনালোকে এই চাৰিবিধ দানা খুৱাব ধুনিয়াকে খুৱাই যাব সেইটো স্টেপ ওয়াইজ খুৱাই যাব খুৱাই কিনে আপোনালোকৰ পিছলৈ যেতিয়া সেল কৰা সময়ত আমাৰ বহুত কেটা প্ৰবলেম আহি পৰে
চেলৰ সময়ত এনেকা হৈ যায় আপুনি যদি কোম্পানীৰ যিসকলে ট্ৰেডাৰ যিসকলে ট্ৰেড কৰি আছে তেওঁলোকক যদি আপুনি ডাইৰেক্টলি যদি মোৰ তাত 200টা মুৰ্গী আছে মই চেল কৰিম আপোনালোকে আহক বুলি কওঁতে কোম্পানীৰ ৰেট যদি 110 টকা আছে তেওঁলোকে ডাইৰেক্ট 80-90 টকা কয় সেইটো এটা আপুনি মানে সিচুৱেশ্যনত ভুগিব কিন্তু সেইটো বুলিয়ে আপুনি ঘপককে মাল এৰি নিদিব আপুনি গোটেই এৰিয়াটোতে আপোনালোকে চাই ল'ব কাৰণ ব্ৰইলাৰৰ ৰেট এদিনত সেকেন্ডত ইফাল সিফাল হয় সেইটো কাৰণে একেবাৰে হাবাতুৰি খাব নালাগে হতাশ হ'ব নালাগে আপোনালোকে কাটিং দোকানত লাগিলে 10টা 15টাকে দিয়ক আপোনালোকে দুদিন লং কৰিয়ে দিয়ক একো নহয় কাটিং বেপাৰীক যদি আপুনি ডাইৰেক্টলি দিয়ে তেনেহলে আপোনালোকে 2 টকা বেছি পাব কিন্তু বেপাৰীক যদি আপুনি মাটি দিয়ে অলপ টকা কম পাব কথা ডিফারেন্স কিমানেই আৰু পাৰাপক্ষ নিজে কাটিং কৰি বেচিলে তো সেইটো আব কবই নালাগে 100 টকা যদি আপুনি ইনভেস্ট কৰিছে 100 টকাই লাভ হ'ব এনে ধৰণে আপোনাৰ লাভ কৰিব পাৰিব এতিয়া আমাৰ প্ৰাইভেটলি কৰা সময়ত বহুত কথা আমি মানে গুৰুত্ব ল'ব লাগিব কেনে ধৰণৰ কথা আপনি সময়ত আপনি একেবাৰে ভ্যাকসিন কৰিব আৰু ভ্যাকসিন আপনি কেতিয়া কৰিব লাগিব সেইটো আপনি জনাটো খুবেই দৰকাৰী যদি আপনি এটা হল রানীকেট এটা হল লটসা আৰু এটা আছে লটসা রানীকেট এই দুটা ভ্যাকসিন আৰু লটসা পাৰাপক্ষ লটসা ভ্যাকসিনটো যোনটো সেইটো দুবাৰ মাৰিব রানীকেট ভ্যাকসিন পাৰিলে দুবাৰ মাৰিব তাৰ পিছত আপোনালোকে পিছলৈ ইনজেক্ট কৰি দিব মুৰ্গী কেটাক যেতিয়া আপোনাৰ 10-12 দিন হলে 12 দিনত যদি আপুনি ভ্যাকসিন মাৰে তেনেহলে আপুনি 15-16 দিনৰ ভিতৰত ইনজেক্ট কৰি দিব আপোনালোকে ভিটামিন লগত ইনজেক্ট কৰাব ইনজেক্টৰ ভিডিও কিন্তু মোৰ ডেসক্ৰিপশনত দিয়া আছে কি লগত মই মাৰিলো টাইলসিন কি মাৰিলে সেইটো মোৰ ডেসক্ৰিপশনত দিয়া আছে সেইটো আপোনালোকে চাব প্ৰপাৰলি চাই কেনে গাইড ফুললি গাইড কৰিব কম মুৰ্গীত ভাল এটা গাইড হয় আৰু গ্ৰোথো ভাল আহে আৰু আপোনালোকে যদি এশৰ সদায় ওপৰত গলেহে আপোনাৰ লাভ হ'ব এটো আপুনি নিশ্চিত কৰি ৰাখিব যেতিয়া এশৰ পৰা ওপৰত যেতিয়া ৰেট যায় তেতিয়া আপোনাৰ লাভ হ'ব যদি এশৰ পৰা তলত আহে তেতিয়া ৰেট আপোনাৰ কমা মানে টকা আপুনি কমকে পাব মানে লস হোৱাও চান্স থাকে যদি এশত না থাকি যদি নামি আহে 90ত নামি আহে আপোনাৰ লস হোৱা চান্সেস থাকে সেইটো কাৰণে সেইবিলাক বহুত কথা আপোনালোকে চোৱা চিতা কৰাটো খুবেই ভাল আৰু পাৰাপক্ষত যদি আপুনি কোম্পানী ফাৰ্মিং কৰি যদি কোম্পানী ফাৰ্মিংতে যদি আপুনি টাইপ কৰি যদি আপোনালোকে এক্সটাৰ্নেল মানে ভৰাই কেনে কাম কৰিছে কোম্পানীৰ এপছে ৰাখি কেনে যদি আপুনি কৰিছে কেনে ধৰণে কৰিলে আপোনাৰ কিন্তু একেবাৰে লস নহয় কাৰণ আপুনি 100টা মুৰ্গী ভৰাইছে আপোনাৰ 100টা মুৰ্গী ওলাব তাত একেবাৰে মৰ্টিলিটি নাথাকে সেইটো হয় কিন্তু আপোনাৰ ৰিস্কও হয় কিন্তু আপোনালোকে গোটেইখিনি মিলাই ৰাখিব লাগে এপছেৰ পৰা লৈ কেনে কোম্পানীৰ গোটেইখিনি মিলাই ৰাখিলে কোম্পানীও আপোনাক একো মানে কোৱেশ্যন নকৰে এইটো মানে তেওঁলোকৰ কোৱেশ্যন কৰা কথাও আহি নপৰে এতিয়া দাদাই যোনটো গুৱাহাটীত তেওঁলোকে যোনটো ফাৰ্মিং কৰিব বুলে এতিয়া মোক আজি যোনটো ফোন কৰিছিলে তেওঁলোকে কৈছে যেতিয়া তেওঁলোকৰ বেচিবলগীয়া হ'ব মুৰ্গী তেতিয়া মোক খবৰ কৰিব পাৰাপক্ষত মোৰ চিনাকি মোৰ ওচৰৰ কাটিং বেপাৰীও কেইটামান চিনাকি আছে তাৰ উপৰিও আৰু আপোনাৰ গুৱাহাটীৰ কেইটামান বেপাৰীও যেহেতু চিনাকি আছে কিন্তু গুৱাহাটীৰ বেপাৰী কেইটাই কি কৰে কোম্পানীৰ দামৰ পৰা ইমান বেছি দিব নিবিচাৰে সেইটো এটা অলপ আমাৰ অসুবিধা আহিব আৰু পাৰাপক্ষত আপোনালোকে গাঁৱতে আপোনালোকে যদি বেচে 150 তলত আপোনালোকে পুৰা হাই যাব এটা দুটা এনেকা 150 টকা যিমান পাৰে এটা দুটা কৰি সেল কৰিয়ে থাকিব হেনেদৰে কৰি আপোনাৰ আৰু প্লাস পইণ্ট হ'ব আৰু আপোনালোকে প্ৰপাৰলি কাম কৰি যাব আৰু আপোনালোকে যেতিয়া আপোনাৰ 30 দিন যেতিয়া পাৰ হ'ব তেতিয়াৰ পৰা আপোনালোকে দাম ৰেটৰ কাৰণে অলপ মাথা মাৰি থাকিব কিমান ৰেট আহিছে কিমান ৰেট আহিব হেনে ধৰণে মানে আপোনালোকে সজাগ হৈ থাকিব আৰু তাৰ উপৰিও যেটো মোক ফোন কৰিব পাৰাপক্ষত মই যদি তাত গুৱাহাটীত এজন মোৰ লগৰ আছে তেওঁৰ কাটিং দোকান আছে যদি তেওঁৰ লগত মিলে কথা তেওঁৰ লগত আপোনালোকক সম্পৰ্ক মই কৰাই দিম মই ডাইৰেক্ট যোগাযোগ কৰাই দিম আপোনালোকক তাৰ পৰা প্লাস পইণ্ট হ'ব আৰু প্লিজ যদি আপোনালোকক যদি ভিডিওটো চাই লাভদায়ক যদি পায় তেনেহলে মোৰ এই চেনেলটো কিন্তু আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি একে সাপোৰ্ট কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ মই আপোনালোকক ভিডিও আপোনালোকৰ যিকোনো সমস্যাৰ সমাধান মই বিচাৰিবলৈ চেষ্টা কৰিম
আৰু মই বহুত মানে মই ক'ব নাযাওঁ, বহুতে কৈছে আপোনাৰ ভিডিঅ'ৰ পৰা মোৰ প্ৰফিট হৈছে বুলি, আৰু বহুত কেইজনেও কৈছে, কিন্তু মই সেইটো ক'ব নাযাওঁ। আপোনালোকক যদি প্ৰফিট পায় তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, যদি আপোনালোকৰ নাই বেয়া পায় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো ডিছলাইক মাৰিলে মই একেবাৰে বেয়া নাপাওঁ। কাৰণ যদি আপোনালোকে মোক ডিছলাইক মাৰে তেনেহ'লে এটা ভাবোঁ, কাৰণ মোৰ আৰু কষ্ট কৰিব লাগিব, কাৰণ মোৰ আৰু কিবা অসুবিধা কিবা মানে আৰু আপোনালোকক মানে বহুত কথা শিকি কিনে আপোনালোকক ক'বলৈ আছে, এনেধৰণেহে ভাবিম মই। পজিটিভ সদায় ভাবিম, নেগেটিভ কেতিয়া নাভাবো। প্ৰিয় ফাৰ্মাৰসকল, ভিডিঅ'টো একেবাৰে দীঘল নকৰোঁ, আৰু মই আজি কোম্পানীৰ কথা একেবাৰে নকওঁ, কাৰণ আজি প্ৰাইভেটলি পোহাত যিবিলাক আপোনাৰ কাৰ্বি আংলঙত মই দেখা পাইছোঁ তেওঁলোকে 180-90 টকা, য'ত আমাৰ ইয়াত কোম্পানীৰ ৰেট 110 টকা 105 টকা, তেওঁলোকে 180 টকাৰ লৈকে বেচে। তাত কিন্তু আপোনালোকৰ হাই ফাই ভাল হ'ব। আৰু ইফালে ডিমাপুৰ চাইডে যিসকলে এটা 100-200কে পুহিছে তেওঁলোকৰ বহুত হাই ফাই মানে হৈ আছে, কাৰণ দানা আমাৰ লগৰটোৱে ইয়াৰ পৰা তাত ট্ৰান্সফাৰ কৰিছে, তেওঁলোকৰ নিজৰ আছে, তেওঁলোকে এনেধৰণে পুহিও তাৰ পৰা হাই ফাই লাভ কৰিব পাৰিছে। কিন্তু আমাৰ এইখিনি এৰিয়াত, আমাৰ গুৱাহাটী হৈ এইখিনি এৰিয়াত যদি আমি কৰোঁ তেনেহ'লে আমাৰ ৰেটৰ কাৰণে অলপ অসুবিধা হয়, কিন্তু ধৈৰ্য ধৰিব লাগে। ব্যৱসায়ত সদায় ধৈৰ্য লাগে, কিন্তু আপুনি ৰেট পাব, নোপোৱাও নহয়, সেইটো একেবাৰে ক'ব যোৱা নাই। আপুনি ৰেট লাগিলে 2 টকা কম পাব পাৰে, কিন্তু আপোনাৰ তথাপিও লাভ হ'ব, সেইটো মই চিৰসত্য। কাৰণ মই আগতে প্ৰাইভেট বহুত কৰিলোঁ, প্ৰাইভেট কৰি এতিয়া মই যিহেতু কোম্পানীৰ লগতে কৰি আছোঁ, কিন্তু কোম্পানীৰ লগতে চলি আছোঁ, সেইটো হিচাপে মই প্ৰাইভেটলি কিবা এটাও ৰাখোঁ মুৰ্গী। মই এইটো আৰু স্পষ্ট, কাৰণ মই কোম্পানীৰ ৰিজাল্টত মই কোনো ধৰণে মানে প্ৰব্লেম আহি পৰা নাই, সেইটো কাৰণে মই ৰাখিব পাৰিছোঁ। আপোনালোকে সেইটো কেপাচিটি আছে যদি আপোনালোকে ৰাখিব পাৰে। ফাৰ্মাৰসকল, ভিডিঅ'টো এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।